মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু লিখি পঢ়াৰ পিছতো পৰীক্ষা হলত বহুত প্ৰশ্নৰ উত্তৰে পাহৰি থাকা নেকি? তোমালোকৰ এই প্ৰব্লেমটো মোৰ ওচৰত এটা সলিউশন আছে। এটা টিপ তোমালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু এই টিপটো তোমালোকে তোমালোকে পঢ়াখিনি পাৰ্মানেণ্টলি ষ্ট'ৰ কৰি ৰাখিব পাৰিবা তোমালোকৰ ব্ৰেইনত। কি কৰিবা? ৰাতিপুৱা শুই উঠি যেতিয়া পঢ়িবলৈ ল'বা, আগদিনাখন কি পঢ়িলা সেইখিনি ৰিকল কৰিবা। ৰিকল কৰিবা মানে মনত পেলাবলৈ চেষ্টা কৰিবা। আৰু মনত পৰাৰ লগে লগে সেইখিনি কৰিবা ৰাইট ডাউন, লিখিবা। লিখাৰ লগে লগে তোমালোকে দেখা পাবা যে আগদিনাখন পঢ়া বহুতখিনি টপিকে তোমালোকৰ মনলৈ অহা নাই। তেতিয়া তোমালোকে আকৌ সেই টপিকখিনি ৰিভাইজ কৰিবা। যেতিয়া তোমালোকে তেনেকৈ ৰিকল কৰি ৰাইট ডাউন কৰি ৰিভাইজ কৰিবা, তেতিয়াহ'লে তোমালোকৰ সেই টপিকবোৰ পাৰ্মানেণ্টলি তোমালোকৰ ব্ৰেইনত থাকি যাব। কিন্তু তোমালোকে এনেকৈ ভাবিলে নহ'ব যে কালি পঢ়াখিনি মোৰ আজি গোটেইখিনি মনত আছে, তাৰমানে মই আকৌ পৰীক্ষাৰ আগতহে পঢ়িম। সেইটো তোমালোকৰ ব্লাণ্ডাৰ হ'ব। তোমালোকৰ ৰুটিনখন এনেকৈ ধৰণে বনাবা যাতে তোমালোকে মূৰে ৰিভাইজ কৰি থাকা। আৰু এনেকৈ কৰিছিলে তোমালোকে পজিটিভ ৰিজাল্ট পাবাই। আৰু তোমালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে মোক এটা লাইক কৰি দিবা।